নৃশংস বৰ্বৰ অমানৱীয় যেন শব্দৰ অভাৱ ঘটিছে অভিধানত। এনে পৈশাচিক ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকতে। প্ৰাণৰ মমতাত চিঞৰি চিঞৰি মই অসমীয়া, মই সপা ধৰা নহয় বুলি কাতৰভাৱে অনুৰোধ জনোৱাৰ পাছতো নৰপিশাচ স্বৰূপ একাংশই থমকি ৰোৱা নাছিল আৰু নৃশংসতাৰে জঁপিয়াই পৰিছিল গুৱাহাটীৰ দুই বন্ধুৰ ওপৰত। শেষ নিশ্বাস ত্যাগ নকৰা পৰ্যন্ত চলাইছিল অকথ্য অমানৱীয় নিৰ্যাতন। এক হৃদয় বিদাৰক ঘটনা, গৰিহণা দিবলৈ যেন ভাষা নাই এনে এক ঘটনা। এইখন অসমৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত শুকুৰবাৰে নিশা সংঘটিত হোৱা ঘটনাৰ পাছতে নিজকে অসমীয়া বুলি গৌৰৱ কৰিবলৈ যেন মনে নধৰা হৈছে। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস। কাৰ্বি আংলঙৰ ডকমকাক সপা ধৰাৰ সন্দেহত একাংশ অন্ধবিশ্বাসীয়ে সংঘটিত কৰিলে এনে অমানৱীয় কাণ্ড। গুৱাহাটীৰ পৰা ফুৰিবলৈ যোৱা দুই বন্ধু নীলোৎপল আৰু অভিজিতক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা হ'ল। আমি অসমীয়া হয় বুলি বাৰম্বাৰ মৰণ কাতৰ চিঞৰাৰ পাছতো যুৱকদ্বয়ৰ ওপৰত উন্মুক্ত লোকে গড় ভুকু লাঠিৰে নৃশংসভাৱে প্ৰহাৰ কৰিয়েই থাকিল আৰু অৱশেষত নৰপিশাচৰ বৰ্বৰতাৰ বাবে কৰুণভাৱে মৃত্যুক সাৱটি ললে শিল্পী নীলোৎপল আৰু অভিজিতে। সকলো যেন বাক্ৰুদ্ধ এই হৃদয় বিদাৰক ঘটনাত। শোকস্তব্ধ ৰাজ্যৰ শিল্পী সমাজ, চাৰিওপিনে কেৱল গৰিহণা, কেৱল গৰিহণা। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি সোপা ধৰাৰ নামত ৰাজ্যৰ ভিন্ন স্থানত নিৰ্দোষী লোকৰ ওপৰত আক্ৰমণৰ এনে ঘটনা চলিয়েই আছে। সোপা ধৰাৰ আতংকত ভুগিছে ৰাজ্যৰ বহু অঞ্চল, যাৰ বাবে নিৰ্দোষী লোকে আক্ৰমণৰ বলি হ'ব লগা হৈছে। এনে ঘটনা সংঘটিত হোৱাৰ পাছতো কিন্তু চৰকাৰ প্ৰশাসনৰ পৰা লোৱা হোৱা নাই কোনো উচিত ব্যৱস্থা। যোৱা নিশাৰ এই বৰ্বৰ কাণ্ডৰ পিছত প্ৰশাসনৰ অমনোযোগিতাৰ দৃষ্টিয়েই পোহৰলৈ আহিছে। এতিয়া চৌদিশে কেৱল নীলোৎপল আৰু অভিজিতৰ ন্যায়ৰ বিচাৰৰ দাবী। এই কথাটো আমাৰ ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আমি লগে লগে ডিজিপিক মই নিৰ্দেশ দিছোঁ গোটেই বিষয়টো তদন্ত চলাবৰ কাৰণে কেনেধৰণে এই ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাত যিয়ে জড়িত তেখেতসকলক কায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পংকজ কুমাৰ দাস, নিউজ 8 নৰ্থ ইষ্ট।